নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু তাৰ মাজতে কুঁৱলী ফালি ৰাতিপুৱাই গৈছোঁ মৰাণলৈ, কাৰণ দাদাৰ আজি ইমাৰ্জেঞ্চি পেচমেকাৰ অপাৰেশ্যন হ'ব। তো কুঁৱলী ফালি ৰাতিপুৱাই 6টাতে ওলালোঁ ঘৰৰ পৰা। তাৰপিছত হস্পিটেল পালোঁগৈ। অপাৰেশ্যন ছাকচেছ হ'ল আৰু আমি নিশা যে মই তাতে থাকিম ৰখীয়া হৈ দাদাৰ, যিহেতু মানুহ একেখিনিয়ে ৰখীয়া হৈ আছে। তো হস্পিটেলৰ এইটো পৰিৱেশ চাওক। ৰাতি 10:30 বজাত মই যিহেতু গৰম পানী আনিবলৈ গৈছোঁ আৰু আপোনালোককো অকণমান হস্পিটেলৰ পৰিৱেশ দেখুৱাইছোঁ। খুব সুন্দৰ পৰিৱেশ, ধুনীয়া এটা স্পেচিয়েলিষ্ট চেম্বাৰ হয়। আৰু এয়া মা ৰখি আছে, দাদা যিহেতু স্লাইন গৈ আছে, আৰু খুব চাইলেণ্ট পৰিৱেশ আৰু খুব চাফা আৰু খুব ধুনীয়া, ট্ৰিটমেণ্টো ধুনীয়া হৈ আছে ধৰক। আৰু অপাৰেশ্যনটো ছাকচেছ হ'ল আৰু দাদা তেনেকৈ বহুদিন শুয়ে থকাৰ বাবে খোৱা বোৱাও নাই, তাৰ উঠা মেলা কৰিব পৰা নাই আৰু তেনেকৈ হৈ গ'ল। আৰু তাৰপিছত পিছদিনাখন ঘৰলৈ আহিলোঁ যিহেতু ফেচবুকত আপোনালোকে গম পায়ে আছে, যিহেতু এৰোপ্লেনখন ইমান দূৰৰ পৰা আনি যিহেতু শিৱসাগৰ পোৱালেহি। আৰু আমি শিৱসাগৰে যেতিয়া মই মৰাণৰ, তেতিয়াহ'লে বোলো ৰাস্তা কাষতে যেতিয়া ৰাখি থৈছে, এবাৰনো নোচোৱাকৈ কেনেকৈ যাওঁ, ল'ৰাও আমনি কৰিছে। সেইবাবে দেখিলোঁ মানুহৰ ভিৰ যথেষ্ট। আৰু যেতিয়াতো হ'ব ৰেষ্টুৰেণ্ট হ'ব, তেতিয়াতো এসাঁজ নিশ্চয় খামেই। তো আগতীয়াকৈ আপোনালোকক ভিডিঅ'ৰ যোগেদি অলপ দেখুৱাই দিলোঁ। আৰু যিহেতু মই ঘৰলৈ গৈছোঁ নোচোৱাকৈ কেনেকৈ থাকোঁ, সেইকাৰণে বোলো অলপ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ ওচৰৰ পৰাই। এয়া ল'ৰাই ফটো লৈছে আৰু সেইখন চাওকচোন, পাংখাকেইখন এতিয়ালৈকে লগোৱা নাই, নমনা। বিহুৰ পিছতে এইখিনি কাম হ'ব বুলি কৈছে আৰু মই আপোনালোকক দেখুৱাইছোঁ একদম ওচৰৰ পৰা গৈ পিনে চাবচোন। আৰু মানুহবিলাকে যথেষ্ট ভিৰ, চবেই প'ষ্ট লৈছে, চবৰে এটা ইচ্ছা, কোনো ওচৰৰ পৰা দেখি পোৱা নাই, উঠি পোৱা নাই, তো চবৰে এটা হেঁপাহ থাকে নহয় জানো। সেইকাৰণে এইখিনি চাওক, পাংখাখন কমটি ডাঙৰ নহয়নে বাৰু। আপোনালোকক কেমেৰাত সৰু লেখা লাগিব, কিন্তু যেতিয়া ওচৰৰ পৰা চাব নহয়, তেতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিব কেনেকুৱা ডাঙৰ। লগাই যেতিয়া দিব নহয়, তেতিয়া আপোনালোকে তাক গম পাব যে কেনেকুৱা ধুনীয়া লাগিব। আৰু এইবিলাক আনোতে অলপ মানে বেয়া হৈ গৈছিল, তো এইবিলাক চাগে আৰু পিছত ঠিক কৰিব লগাওঁতে মেলোতে। এইবিলাক ফ্ৰাই অভাৰ লাগি ধৰিছিল যে কলিয়াবোৰত, তেতিয়া সেয়া অলপ বেন হৈ গ'ল। আৰু এইখিনি চাওক কিমান ডাঙৰ। ভিডিঅ'টো আপোনালোকে ইমান অনুমান কৰিব, মই যিহেতু ৰিয়েল দেখি আহিছোঁ, কেনেকুৱা ডাঙৰ লগাই দিলে মানে কেনেকুৱা এটা লুক হ'ব। আৰু মই চাওক আপোনালোকক অলপ দেখুৱাইছোঁ। আৰু সেইখন এৰোপ্লেন যেতিয়া হ'ব, বহুত ডাঙৰ এলেকা হয়, আৰু এই এলেকাটো যেতিয়া হৈ যাব, তেতিয়া আপোনালোকে এতিয়া মোৰ মাটি দেখিছে নহয়, মাটিখিনি তেতিয়া কেনেকুৱা কি হ'ব চাগে আৰু ধৰিব নোৱাৰিব। আৰু এবছৰৰ পিছত চাগে ইয়াৰ লুকটোৱে বেলেগ হৈ যাব। আৰু এইখিনি পাংখা চাওক কেনেকুৱা ডাঙৰ। মই এটা ক্লিপ ৰাখি থৈছোঁ, আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এইখন চাওক তলৰ পাৰ্টটো কেনেকুৱা ডাঙৰ। ভিতৰত সোমাব ইচ্ছা গৈছিল, কিন্তু এতিয়া যিহেতু আপোনালোকো ৰৈ থাকক, ময়ো ৰৈ থাকোঁ, পিছলৈ যেতিয়া হ'ব খাম, তেতিয়া আপোনালোকক নিশ্চয় মই দেখুৱাম। আৰু চাওক ইয়াত মাজৰ যিহেতু হেৰি লগাব, এইবিলাক পাংখাবিলাক লগাব। আৰু চাওক দূৰৰ পৰা আমাৰ ছোৱালী আৰু মা, তাৰ মাজতে ঘৰ যিহেতু ৰাতি পালোহি। ৰাতি পাই আৰু এইফালে মাঘৰ সেইদিনাখন ভোজ হয়। আমিতো হস্পিটেলত অহা যোৱা এইবিলাক কৰি থাকোঁতে আমাৰ বিহুত একেবাৰে লাগিবলৈ সময়ে হোৱা নাই। ঘৰ যিহেতু দাদাৰ গা বেয়া, আৰু কেনেকৈনো বিহু পাতোঁ। তথাপিতো বিহুৰ দিনাখনেই আহি মেলি ৰাতি ধৰক, এতিয়া এয়া আহি আছোঁ শিৱসাগৰ, এইবিলাক চাই মেলি ৰাস্তা কাষত যিহেতু আহি পাই বোলো একেবাৰে ভোজত লাগিম। তো ঘৰত আহি দেখিছোঁ সকলোৱে ব্যস্ত। এয়া চাউল, আমাৰ শাক পাচলি কটা আৰম্ভ হৈয়ে গ'ল। তো আমি 8:30মান বজাত যিহেতু পালোহি, পাই দেখিছোঁ সকলোৱে হাতে পাতে লাগি আছে। এফালে বিহু নৃত্য কৰি আছে ল'ৰা ছোৱালী। মই আহি পায়ে বোলো নহয়, ক্লিপ এটা ৰাখি থৈ দিওঁ, কাৰণ কেলৈ সকলোৱে মিলিজুলি খোৱাটোৰ আমেজেই বেলেগ। যিহেতু মাঘৰ বিহুৰ ভোজ হয়, সকলোৱে মিলি পিটি এসাঁজ খোৱাটো কিমান ভাল লাগে। সেইকাৰণে ভাবিলোঁ আহি পায়ে ভিডিঅ' এটা ক্লিপ কৰি ৰাখি থৈছোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি। তো কিমান যে ফূৰ্তি কৰিলোঁ, দুখৰ মাজতে, টেনশ্যনৰ মাজতে ফূৰ্তিটো মেইন। ফূৰ্তিটো থাকিলেহে। এয়া চাওক, মাছৰ ঘৰতে মাছ ধৰিছিলে, মাছৰ পিচ। এইফালে দাদাহঁতে বনাই আছে, এইফালে জুই ধুনীয়াকৈ ধৰি আছে, ফুৱাই আছে, মেজিও তৈয়াৰ কৰি আছে। এইফালে ভাইটি দাদাহঁতে মাংসও কাটি আছে। যিহেতু সকলোৱে খোৱাৰ বাছ আছে, সেইকাৰণে লোকেল মুৰ্গী আৰু মাছকে ঠিক কৰিলে।
সকলোৱে লগ লাগি এয়া পাচলি কাটি মেলি শেষ হৈছে আৰু লাহেকৈ ৰান্ধি বাঢ়ি মেলি এফালে মুৰ্গী দাদাহঁতে পূৰা কাটি আছে। আপোনালোকক এয়া দেখুৱাই দিছোঁ। সেয়া গোটেইখিনিয়ে মুৰ্গী কাটি আছে, 5টা মুৰ্গী। কিমান কিলো কি কথা নাজানো, মই মুঠতে আহি দেখিছোঁহে আৰু এয়া ৰান্ধি আছে আৰু